ৰাইজলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ। আমি HVF এজেঞ্চি আমি ইতিমধ্যে এনেকুৱা ধৰণৰ থ্ৰেচাৰ মেচিন এইবিলাক মৰণা মৰা যন্ত্ৰ হয় আমি ৰংমন নামেৰে নামকৰণ কৰি আজি 7 বছৰৰ পৰা এই মেচিনবিলাক আমি তৈয়াৰ কৰি আছোঁ মোৰ ঘৰতে। ইয়াত আমি বিভিন্ন মডেলৰ তৈয়াৰ কৰোঁ। প্ৰথমতে আমি সৰু মিডিয়াম তাৰপিছত কমাণ্ডাৰ এনেকৈ ধৰণে ডাঙৰ কৰি উন্নত কৰি, য'ত আমি প্ৰথমতে অকল ধানৰ কাৰণে কৰিছিলোঁ, এতিয়া দেখিছোঁ একেটা মেচিনে ধান, মাটিমাহ, সৰিয়হ এইবিলাক সকলো কৰিব পৰা যায়। তাক আমি কমাণ্ডাৰে দিনক দিনে আমি তাক মডিফাই কৰি এতিয়া উন্নত পৰ্যায় কৰিছোঁ। গতিকে এইটো সময়ত আমাৰ সোণালী শস্য চপোৱাৰ সময়, গতিকে আমাৰ কৃষকসকলক এই মেচিনটো খুবেই প্ৰয়োজন। কিয়নো এই মেচিনটোৱে মৰণা মাৰিলে যথেষ্ট কম সময়ৰ ভিতৰত উপকৃত হ'ব পাৰে। যিসকল উদ্যমী মহিলা গোট আছে বা আমাৰ যুৱকসকল আছে বা তেনেকুৱা ধৰণৰ কোনোবা সংঘ আছে, কিবা আছে, তেওঁলোকে যদি এই মেচিনবিলাক ক্ৰয় কৰে আৰু এইটো সময়ত যদি পথাৰত চলাবলৈ লয়, ইয়াৰ পৰা যথেষ্ট লাভৱান হয়। মাত্ৰ এমাহৰ ভিতৰতে এই মেচিনটো যি দামত ক্ৰয় কৰে সেই পইচাটো তেওঁলোকে পায়। কাৰণ ডেইলি এই মেচিনটোৱে প্ৰায় 70 পৰা 80 কুইণ্টেল ধান অনায়াসে মাৰিব পাৰে, মাৰি জাৰি চাফা কৰি দিয়ে। আমাৰ এই মডেলটো আমি ৰংমন ডিলাক্স, তাৰ তলতে আছে আমাৰ ৰংমন XL, তাৰ তলতে আছে আমাৰ ৰংমন V2, এনেকৈ ধৰণে আৰু এটা মডেল আছে ৰংমন X। গতিকে আমি 4টা মডেল ইঞ্জিন মডেল বনাইছোঁ আৰু ট্ৰেক্টৰ মডেলো ইয়াতে বনাইছোঁ। আৰু কমাণ্ডাৰে তাক উন্নতৰ পৰা উন্নত কৰি আনি আছোঁ। য'ত যি খুটি নাটি কয়, ৰাইজে যদি ক'ৰবাত খুটি নাটি পাইছে এইবিলাক আমি ইয়াক আঁঠুৱাবিলাক দূৰ কৰি আপোনালোকৰ সুবিধাৰ্থে ইয়াক কৰিছোঁ আৰু পথাৰলৈ যাতে অনায়াসে লৈ যাব পাৰে। গতিকে আমি ডাঙৰ টায়াৰ চকা দি দিছোঁ। এইটো বুলেটৰ পিছৰ চকাটো প্ৰায় 29 ইঞ্চি চকা, ইয়াত আপুনি চকা মাৰি যিকোনো জেগালৈ লৈ যাব পাৰে আৰু 2জন মানুহে অনায়াসে কেৰি কৰিব পাৰে। ইয়াত এইবিলাক সুবিধা আছে। আৰু আমি য'তেই যি খুটি নাটি কোনোবা যদি আঙুলিয়াই দিয়ে, আমি সেইবিলাক তাৰ বিচাৰ কৰি আমি দূৰ কৰি আহি আছোঁ। গতিকে এতিয়া এইবিলাক মেচিনত কোনো ধৰণৰ অসুবিধা নাই। আগৰ পৰাই আমি তেনেধৰণে এইবিলাক মেচিনৰ লগতে জড়িত। মই বিভিন্ন কৃষি মেচিনেৰীৰ লগত, চাহৰ লগত জড়িত, এগ্ৰিকালচাৰ যিবিলাক প্ৰডাক্ট আছে, ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ পৰা ইত্যাদি কৰি হৰ্টিকালচাৰ সকলো মেচিনেৰীৰ লগতে মই জড়িত হৈ আছোঁ। তাৰোপৰি আমাৰ ফেব্ৰিকেশ্যনাৰ ইউনিটৰ লগত যিসকল জড়িত তেওঁলোকৰ বাবেও আমি মেচিন ট্ৰেডিং কৰোঁ। মোৰ ইতিমধ্যে আমি 4খন বিপণী খুলি এইবিলাকৰ লগত ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ ক্ৰমাগতভাৱে। এতিয়া এইটো আমি ৰংমন X ট্ৰেক্টৰ মডেল, গতিকে ট্ৰেক্টৰ মডেল আমি এতিয়ালৈকে আমি যিমানবিলাক ৰাইজে ক্ৰয় কৰিছে মেক্সিমাম আমি পাঞ্জাৱ, লুধিয়ানা, হাৰিয়ানা ইত্যাদিৰ পৰা ক্ৰয় কৰি আনে আৰু সেই মডেলবিলাক আপুনি একেধৰণৰ মডেল আমি এতিয়া মৰাণতে আমি উপলব্ধ কৰাইছোঁ। ৰাইজৰ সহযোগ বিচাৰিছোঁ যাতে এইবিলাক মেচিন নিয়ে আপোনালোকে কোনো খুটি নাটি নাপাব। কাৰণ কেলৈ আমি আমাৰ অসমৰ পথাৰৰ বাবে যিটো সুলভ, যিটো সহজলভ্য, যিটো চুইটেবল, যেনেধৰণে ইয়াত ধান কটা হয়, মুঠি কটা ধান হয়, এনেকুৱা ধৰণে বা যিকোনো পানীত থাকিলেও ধানবিলাক কেনেকৈ চলাব লাগে আমি সেইটো হিচাপে ইয়াৰ ভিতৰৰ অংশবিলাক সুচল কৰি দিছোঁ। আৰু কোনোবাই যদি আঙুলিয়াই দিয়ে তেতিয়াহ'লে এনেকৈ ধৰণে মোৰ মেচিনটো কৰি দিব লাগে। আমি সেইটো তেওঁৰ মতামত লৈ পেলাই তেওঁৰ ধৰণে আমি বনাই দিবলৈ চেষ্টা কৰোঁ। এইবিলাক আমি 10 HP ইঞ্জিনে চলা, এইটো ডিলাক্স মডেল, সেইটো ৰংমন X মডেল, তাৰে 2টা মডেল আছে, এটা 10 HP চলাব পাৰে আৰু এইটো ট্ৰেক্টৰ নিয়োজিত কৰি চলাব। এনেকৈ ধৰণে ইত্যাদি এইবিলাক চাফ কাটাৰ পৰা আদি কৰি এইবিলাক আমি আমাৰ ইয়াতে উপলব্ধ হ'ব। গতিকে ৰাইজসকলে আমাৰ লগত যোগাযোগ কৰি এয়া আমাৰ এড্ৰেছটো ইয়াত দেখুওৱা হৈছে, HVF এজেঞ্চি কণ্টেক্ট নম্বৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আৰু আপোনালোকক যিমান পাৰোঁ আমি উপকৃত কৰিবলৈ চেষ্টা কৰিম, যিকোনো আঁসোৱাহ দূৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকৰ সহযোগ সদায় কামনা কৰিছোঁ আৰু ইয়াকে কৈ আপোনালোকলৈ শুভেচ্ছা জনাই মই বিদায় লৈছোঁ।